গাইজ ওয়েলকাম ব্যাক টু আওয়ার ইউটিউব চ্যানেল আৰু এটা নতুন গৱেষণামূলক মন্তব্যমূলক গুৱাহাৰীমূলক ভিডিঅ' লৈ আমি আপোনালোকৰ মাজলৈ আহিলোঁ। আমি মানে খাদ্যটো মই আছোঁ, বাকীকেইটা আহিব মানে কি হৈছে আমি আজিও এবাৰ ক'ব খুজিছোঁ যে আমাৰ ভিডিঅ' এটা কিয় নাই, আমি ভিডিঅ' কিয় আপলোড দিয়া নাই। আগৰবাৰ যেনেকৈ আমি এটা ভিডিঅ' কৰিছিলোঁ, ভিডিঅ' আপলোড নেদাৰ হৈ খানা চানা আছিল, তো এইবাৰো সেনান আমাৰ বহুত সমস্যা হৈছে। তো আমি সমস্যাবিলাকৰ বিষয়ে জানিবৰ কাৰণে আমাৰ ছাৰ আছে, ছাৰে ক'ব এতিয়া কেনেহেন সমস্যা হৈছে এবাৰ আপুনি কওক। তো মানে কেছটো হৈছে কি আপোনালোকেতো বহুতে ভাবি আছে কি এখন কি ভিডিঅ' কি কিয় বনা নাই, ভিডিঅ' আৰ্টটো মানে বনাহে কৰলাক নেকি, বন্ধ কৰলাক নেকি, মানে সেইটো কথা নহয়। মানে কি হৈছে আমাৰ মানে কি হয় আমাৰ গ্ৰুপ মেম্বাৰ মোটামুটি ছয়জনৰ ছয়টা মানে আমিতো কলেজতে পঢ়িছোঁ না, পঢ়ি থাকিলে গোটেই কলেজ থাকে। তো কলেজ থাকিলে আমাৰ টাইম চাইম সেনেকৈ অলপ আমি মিলাব নোৱাৰোঁ, মানে কলেজো বহুত দূৰ হৈ আহি কিনে আৰু কিবা কিবি কৰা আৰু সেনেকৈ টাইম নিমিলে। আৰু কি হৈছে আমাৰতো গ্ৰুপ মেম্বাৰ আমি আছিলোঁ 6জন আছিলোঁ, তাৰে এটা হৈছে এডিট কৰে ভিডিঅ'। আগত আমি মানে কেমেৰা সন্মুখত ওলাওঁ 5জন দিলে মানে তাৰে আপোনালোকে বহুতে গম পাইছে তাৰে এটা মেম্বাৰ আমাৰ মাজৰ পৰা মানে গুচি গৈছে, আমাৰ মাজত এতিয়া নাই। তো সেই এটা বহুত বেয়াহে হৈছে। এতিয়া আমি কেনেকৈ কওঁ, এতিয়া ভালকৈ খুলি ক'ব নোৱাৰোঁ সেনেকৈ, আৰু মানে বহুত দিন হৈ গ'ল এইটো, আৰু সেইটো এটা মেইন কাৰণ। তো ফাৰ্ষ্ট আৰু ছেকেণ্ড কাৰণটো এইটোৱে হ'ল, বাকী আমাৰ 3 নম্বৰটো আমাৰ দেখাই ক'ব। 3 নম্বৰ কাৰণটো হ'ল কিবাৰ ধৰণৰ বিয়া হওক বা খুৱনি হওক কাৰণে খানা নাই, মানে ভিডিঅ' কৰিছোঁ, ভিডিঅ' কৰা আধা হৈছে। এই বৰষুণৰ কাৰণে একদম মানে আৰু টকচ এইবোৰ চব ভিডিঅ' আধা আমেৰিকাৰ পৰা এক্টৰ হ'ব, বৰষুণ পানী পানী গজব বেজতি একে কৈছোঁ সি কেমেৰাৰ আগত কহি ক'ব নোৱাৰে, কেমেৰাৰ আগত বাটৰ খানা পাগলা চলি। বাকী ভিডিঅ' ক'লেও মই ভিডিঅ' আধা কৰা হৈ আছে, আৰু বৰষুণৰ কাৰণেও কৰিব পৰা নাই। বৰষুণৰ কাৰণে চাউণ্ড কোৱালিটিটো একদম বেয়া হৈ যায়, আৰু প্ৰেছ চব নাই, বকা চকা হৈ আছে, সেইকাৰণে অলপ দিগদাৰ হৈছে। আৰু মানে কি এটা মানে আপোনালোকৰ কাৰণে এটা ভাল খবৰ, আমি মানে ভিডিঅ' বনাবৰ কাৰণে চেৰাপুঞ্জী যাই আছোঁ। যদি আমাক একো বতৰে যদি একো বাধা বিঘিনি নিদিয়ে, তো আমি অহা শনিবাৰে চেৰাপুঞ্জী যাই আছোঁ। তো আপোনালোকে যাতে ভিডিঅ' এটা চাই ভিডিঅ' এটা চবেই ভালকৈ শ্বেয়াৰ কৰি দিয়ে, আমাৰ ভাল লাগিব, কাৰণ ইমান কষ্ট কৰি যাম, অলপমান মানে সহযোগ পাৰি ভাল লাগে, সেইটো কথা। আৰু এতিয়া আমি মানে জিমত যাই আছোঁ, আৰু আপোনালোকে আমাৰ জিমত যোৱা অলপমান ভিডিঅ' চাই লওক। বাকী আমি তাতে লগ পাইছোঁ জিমত। বাই বাই। A few moments later. তো হাই গাইছ, এতিয়া আমি আহি কিনে জিম পালোঁ। তো আমাৰ জিমত এটা মানে ডাইৰেক্ট এটা মানে একদম পুৰা জিম মাৰিছে, অলপমান দেখা হওক আপোনাক যি বডি আহিছে কেইটামানো চক ফুলে দে বম বেগ কৈছো না, ভয়ানক বেগ। ৰাজু কি লুকিয়েছি বা আমার চ্যানেলের এডিটর একবার আৰু তো গাইছ এতিয়া আমিও আৰু অলপ চলপ মাৰো দিয়ক, অলপ আমি অলপ মাৰা বেয়া মাৰো গাইছ। মানে বুকু আজি একদিনতে বডি আনিম কেলা কৈছো না দে। বাপ্পা গাছ দেখছি না, আগের দিনে বডি লাগে চকচ কিমান পেট দেখছি চক গাইছ, আগের দিনে বডি লাগে। ই হাই চদার মুরবি বাবু, এই হব দেই। এ বাপ্পা ও মরিল গাইছ। तुमसे ना हो पाएगा। দেখছি গাইছ বিজয় মাৰি আছে পুৰা একদম। এই বডি আজি আনিহেন খেন্দাৰ দে, দোকান গাই 4 চেকা দোকান আছে, আনবা লাগিব দি দিবি আৰু কৰে দে মাৰ গাইছ। মন্ত সভ্য। তো এই গাইছ আজি আমাৰ জিম টিম মাৰা হৈ গ'ল। এতিয়া আমি মানে আন্ধাৰ হ'ল, এতিয়া আমি ঘৰত যাম আৰু অলপ পিছত। আৰু যদি কোনোবা নতুন ভিউৱাৰ আছে আমাৰ ভিডিঅ'টো চাই আছে, লাইক শ্বেয়াৰখিনি কৰি থৈ দিব। আৰু যাবই আমি নাযাওঁ, আৰু আমি মানে যাই আছোঁ, চেৰাপুঞ্জী যাই আছোঁ। তো আপোনালোকে যাতে তাৰে ভিডিঅ' এটা মিছ নকৰে, আৰু অলপ ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব। আৰু যদি কোনোবা নতুন
ভিউৱাৰ্ছে আমাৰ ভিডিঅ'টো চাই আছে তো লাইক শ্বেয়াৰ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ এইখিনি বাই বাই জয় অসম।